বেল আইকনটো প্ৰেছ কৰি ইয়াতে একো বস্তু কিনিবলৈ ভাবিব নোৱাৰি এইটো কি বস্তু এইটো তোমাৰ ছিগনেল পাবা তাতে যদি ফোনৰ ছিগনেল যদি গুচি যায় নাও ভিডিঅ'টো আৰম্ভ কৰোঁ হেল্ল' গাইজ স্বাগতম জনাইছোঁ মোৰ আন এটা নতুন ব্লগলৈ আৰু এতিয়া বাজিছে 1:50 বহুত গৰম আৰু এতিয়া মই যাবলৈ ওলাইছোঁ এঠাইত মোৰ ফ্ৰেণ্ডৰ লগত আজি প্লেন কৰিছোঁ ঘূৰিম ফুৰিম খাম কিবা কিবি এনজয় কৰিম তো লেটছ গো নাও মোৰ ফ্ৰেণ্ড আহি পালে আমি এতিয়া যাম একেলগে চ' হাই কৈ দিয়া হাই চ' আমি আজি ফুৰিবলৈ যাম বহুত এনজয় কৰিম ন বহুত চ' লেটছ গো আমি একেলগে যাওঁ ন গৰম পৰিছে তথাপি আমাৰ ফুৰাটো যে কণ্টিনিউ আছে তাকে ধন্যবাদ একদম কমপ্লিট আছে কৰিয়ে এৰিম যি যিমানো গেলা গৰম হ'ব আমি কৰিয়ে এৰিম আজি ফুৰিয়ে এৰিম পাৰ্কিং কৰা হৈ গ'ল ত' আমি আমাৰ লোকেশ্যনত আহি পালোঁ গৰমে গৰমে পূৰা আহি পাইছোঁ একদম গৰমে গৰম চিঙৰা হৈ গৈছে আমি দুটাই নাও ভিডিঅ'টো আৰম্ভ কৰোঁ চ' স্বাধীনতা দিৱসৰ কাৰণে এনেদৰে সজোৱা হৈছিল আৰু তেতিয়াৰ পৰা এনেকৈ সজাই থৈ দিয়া আছে আৰু কেতিয়ালৈ কিবা সজাই থোৱা থাকিব সেইটো ঠিক নাই বাৰু আৰু যিসকল মানুহে চিটি চেণ্টাৰলৈ ফুৰিবলৈ আহিছে প্ৰায়ভাগে ইয়াৰ তলত ফটো উঠা কিন্তু দেখিবলৈ পোৱা গৈছে আজি বেছি মানুহ নাই কাৰণ এতিয়া ক'ভিড টাইম চলি আছে ক'ভিডৰ টাইমত মানুহ বেছি ওলোৱা নাই যিখিনি ওলাইছে আৰু চাফিচিয়েণ্ট আৰু চিটি চেণ্টাৰত আহি এটা বস্তু বহুত ভালকৈ বুজি পাইছোঁ কি কওঁ ইয়াতে একো বস্তু কিনিবলৈ ভাবিব নোৱাৰি যেতিয়া বেছিকৈ হাতত পইচা থাকে তেতিয়াহে কিনিব পৰা যাব এনেতো চিটি চেণ্টাৰত বহুত কেইখন শ্বপ আছে আৰু তাৰে ভিতৰত বাজেট ফ্ৰেণ্ডলি কিছুমান বস্তু বিচাৰিবলৈ আমি দোকান বিচাৰি ফুৰিছিলোঁ আৰু এট লাষ্ট আমি বিচাৰি পালোঁ এইখন দোকান আৰু এইখনৰ নাম হৈছে মিনিছো আৰু মিনিছোত আমি দেখিবলৈ পালোঁ বহুত ধুনীয়া ধুনীয়া বস্তু আৰু দেখিবলৈ পাইছোঁ কিমানবোৰ লিপষ্টিক আছে আৰু মোৰ যে গোটেইবোৰ লৈ লওঁ লাগিছিল কিন্তু কি কৰিব বস্তুৰ বহুত দাম সেয়ে ভাল লাগি বিচাৰি এটা মই লিপষ্টিক ল'লোঁ লিপষ্টিকটো খুবেই ধুনীয়া কালাৰ চ' ভাবিলোঁ সেইটোৱেই লৈ লোৱা যাওক তাৰে বস্তুবিলাক ইমানেই ধুনীয়া যে আমি চব লৈ লওঁ আমাৰ লাগি গৈছিল কিন্তু নিজকে বুজাই পেলাই লাষ্টত লিপষ্টিক এটা দি সন্তুষ্ট কৰিলোঁ আৰু নিজকে দেখিছেই নহয় কিমান মৰম লগা ইমান কিউট বস্তুবিলাক আছে এতিয়া আপোনালোকে কওকচোন ইমানবোৰ বস্তু দেখিলে বাৰু কাৰণো ল'বলৈ মন নাযাব নিশ্চয় যাব সেয়ে মোৰো গৈছিল বা আমাৰ দুটাৰে গৈছিল কিন্তু কি কৰিব আৰু বস্তুবিলাক দূৰৰ পৰাই চাই আহিছোঁ আৰু পিছত ভাবিছোঁ যেতিয়া পইচা বেছিকৈ আনিম তেতিয়া যি মন যায় মন ভৰি পেলাই শ্বপিং কৰিম তুমি আজি ৰিপ্ৰেজেণ্ট কৰিবা ন ইয়াতে দেখিবলৈ গৈছে বহুত ভেৰাইটিছ একদম গ্লাছেছ আছে ইয়াতে ভিজিট কৰিব পাৰে এইটোৰ দাম 500 টকা ফেঞ্চি বজাৰ সস্তাত পায় ৱাহ একদম মজা লাগিছে এইটো কি বস্তু এইটো তোমাৰ ছিগনেল পাবা তাতে যদি ফোনৰ ছিগনেল যদি যায় তো এইটো হেল্প কৰিব একদম পূৰা যিসকলে ইমান দেৰিৰ পৰা আমাৰ এই ভিডিঅ'টো চাই আছে যদি অলপ হ'লেও ভাল লাগিছে প্লিজ এটা লাইক কৰি দিব আৰু কাষত থকা ছাবস্ক্ৰাইব বাটনটো ক্লিক কৰি দিব আৰু যিসকলে ছাবস্ক্ৰাইব কৰি থৈছে তেওঁলোকলৈ বহুত ধন্যবাদ আৰু ভিডিঅ'ৰ লগত জড়িত আপোনালোকৰ যদি কিবা অপিনিয়ন আছে তেনেহ'লে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব বস্তুটো চবেই ভাল এতিয়া চব ল'বতো নোৱাৰি দাম বহুত বেছি কিছুমান বহুত এক্সপেঞ্চিভ হয় সৰু কিবা এটা লৈছোঁ আৰু চাওঁ অলমষ্ট এতিয়া 3টা বাজিব হৈছে আৰু লাহে লাহে আমাৰ ভোকো লাগিছে অলপ অলপ দৌৰ পেট মে
चूहे दौड़ रहे हैं अभी हम कुछ खाना खाने के लिए जाते हैं চাওঁ আই হোপ প্ৰাইচটো যাতে আমাৰ বাজেটত হওক আৰু বাজেট ফ্ৰেণ্ডলি কিবা এটা যাতে আমি খাওঁ ভালকৈ লেটছ গ' চাওঁ কি কি আছে সো খাদ্যৰ সন্ধানত গৈ আমি এট লাষ্ট দেখিবলৈ পালোঁ এখন ৰেষ্টুৰেণ্ট আৰু যিখনৰ নাম হৈছে য়োকো চিষ্টাৰ্ছ আৰু দেখিবলৈ পাইছেই নহয় ইমান ধুনীয়া এটা পৰিৱেশ ইমান ধুনীয়া এটা এম্বিয়েন্স কিন্তু দেখিবলৈ পাইছেই নহয় ইমানবোৰ মানুহ আৰু ক'ত বহিম আমি সেয়ে আমাক ৰ'বলৈ কৈছিল কিন্তু আমাৰ তাত নাছিল বেছি টাইম আৰু অলমষ্ট বাজি গৈছিল 5টা চ' আমাৰ গোটেই প্লেন হ'ল ফ্লপ চ' সেয়ে আমি এতিয়া লগালগ যাব লাগিব ঘৰ কিবা এটা খাই পেলাই আৰু সোনকালে নগ'লেতো জানেই পুলিচৰ পিটনি খাব ইমান মানুহ হ'ব বুলি কেতিয়াও এক্সপেক্ট কৰা নাছিলোঁ একচুৱেলি আমি আহিছিলোঁ আজি ভাবিছিলোঁ মানুহ বহুত কম হ'ব চ' আহিলোঁ আহি পেলাই দেখিলোঁ যে মানুহ মানে ক'তো বহিবলৈ প্লেচো নাই আৰু যিখন হোটেলত আমি মাত্ৰ গ'লোঁ আপোনালোকে দেখা পাইছে চাগে বহুত মানুহ চ' আমাৰ নাম্বাৰ হওঁতে বহুত টাইম লাগি যাব আমি বহুত ৱেইট কৰিব লাগিব আৰু আমাৰ তাত ইমান টাইম নাই যিহেতু আজি সেইকাৰণে আমি ভাবিছোঁ বাহিৰতে খাই লওঁ চ' আমি দুটাই এতিয়া ডিচাইড কৰিলোঁ যিহেতু বহুত বেছি ভোক লাগিছে আমাৰ তাত নাই বেছি টাইম চ' আমি যাব লাগিব এতিয়া চানমাৰীলৈ আৰু চানমাৰীত এতিয়া আমি যাবলৈ ওলাইছোঁ থুপ্পা দাদা এয়া আমি আহি পালোঁ থুপ্পালৈ ইমানবোৰ বস্তু আছে কি খাওঁ কি নাখাওঁ লাগি গৈছে কিন্তু ডিচাইডটো কৰিব লাগিবই সেয়ে আমি ডিচাইড কৰিছোঁ আমি খাম চিকেন চাওমিন চ' এনেকৈ আজি হাঁহি ফূৰ্তিৰে পাৰ হ'ল আমাৰ এই দিনটো আজি গোটেই দিনটো স্পেণ্ড কৰি খুব বেছি ভাল লাগিল বহুত এনজয় কৰিলোঁ ফুৰিলোঁ আফটাৰ লং টাইম ভাল লাগিল বহুত ভাল লাগিল চ' অ'কে গাইজ আজি আমাৰ ব্লগটো ইমানতে সামৰিলোঁ আশা কৰোঁ আপোনালোকে আমাৰ ব্লগটো চাই নিশ্চয় ভাল পাইছে আৰু যদি ভাল পাইছে তেনেহ'লে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চাইডত থকা বেল আইকনটো প্ৰেছ কৰি আৰু যদি ভিডিঅ'টো চাই ভিডিঅ'টো কেনেকুৱা পালে ভাল পালে নে বেয়া পালে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব অ'কে দেন